আমি সৰস্বতী মূৰ্তি আনবা যাই আছো ধমধমাত নীলাঞ্জন হৈছে এফালে নমস্কাৰ প্ৰিয় দৰ্শক অননীল ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ অহাকালি সৰস্বতী পূজা আৰু আমাৰ স্কুলত আজি চলি আছে সৰস্বতী পূজাৰ আয়োজন ল'ৰা ছোৱালীখিনি এই গেট এইখন বনাইছে মোৰ লগত আছে তৃতীয় শ্ৰেণীৰ মধুস্মিতা হাই কৰি দিয়া এইও আহিছে মোৰ লগত এই ভিডিঅ'টো চাই থাকিব আজি কি কৰোঁ মধুস্মিতা ল'ৰা ছোৱালীখিনিয়ে চাফাই কাম কৰি আছে ডেকাৰেশ্যনৰ মানুহ আহিছে মণ্ডপ বনাই আছে সমাজ সেৱা ভালকে কৰবা কি কৰবা এওঁলোকে কি কৰবা অইল কাম বনাব কৰি আছে এই কৰা চাফা কাম আৰম্ভ কৰি দিয়ক কি আজি আমাৰ প্ৰিয়াক্ষীৰ জন্মদিন এইটো হৈছে ভিলেজ ব্লগৰ মাইনা তাই জন্মদিন আৰু তাই চকলেট দি আছে হেপী বাৰ্থডে আৰু এইকেইটা বাইদেউহঁতে ভিতৰত বহি আছে আমাৰ জগাৰ আহি গ'ল এইবিলাক কি মমিতা কালি কি তাৰমানে আৰু মধুস্মিতা তুমিও কোনে মই নহয় কালিহে তৃষ্ণাক চাব লগা হ'ব আজি বাৰু মাক্স চাক্স মাৰি আছে কালি নকয় আমি সৰস্বতী মূৰ্তি আনবা যাই আছোঁ ধমধমাত নীলাঞ্জন হৈছে এফালে আৰু আমি এই মূৰ্তি বনোৱা ঠাইত আহিছোঁ এইবিলাক চব অৰ্ডাৰ দিয়াৰে কিমানটামান মূৰ্তি অৰ্ডাৰ দিছে আপোনালোকৰ 30টা ন গধূলি আৰু আমি মূৰ্তিটো নিব আহিম এখেতসকলৰ ঘৰত এতিয়া আমি থলোঁ এখেতসকলৰ মন্দিৰতে থলোঁ তাতে থৈ দিয়ক নাৰিকল কাটি কাটি এনে অৱস্থা হৈছে কিবা ক'ব আপুনি চাৰৰ তাতে এখিনিমান মৰি আছে গম পাই কি চাৰৰ বাথি ভাত খাই আছোঁ স্কুলত যাম দেই সৰস্বতী পূজাৰ কাম কৰি কৰি এতিয়া ভাত খাওঁ কি কৰি থাকে নিজে ফোন কৈছা ভাত অলপমান দিবৰ কাৰণে আমি এতিয়া যাব ওলাইছোঁ মূৰ্তি আনিব যেতিয়া আজি মূৰ্তিটো থৈ আহিছিলোঁ এতিয়া আনিব যাম এয়া জয় সৰস্বতী মা কি জয় সৰস্বতী মা কি জয় সৰস্বতী মা কি আহিছ না নাই আৰু কোনোবা আছে নেকি আহা মূৰ্তিটো আমি ইয়াৰ পৰা লৈ যাম এয়া আমি ভাগ্যশ্ৰীহঁতৰ ঘৰত মূৰ্তি নিব আহি বহি আছোঁ ৰুমি কৃষ্ণা নিকু বৰষা আৰু বাহিৰতো আছে ছাত্ৰ ছাত্ৰীখিনি এতিয়া ইয়াতে বহি আছে লিকু এওঁ ইয়াতে বহি আছে আৰু এইকেইজন ইয়াতে বহি আছে কি নিবা আহিছ মূৰ্তি
এয়া আমি সৰস্বতী মাক স্কুললৈ লৈ যাম ললো মূৰ্তিটো ঠেলা গাড়ীতে লৈ যাম আমি গাড়ী চলাওক আমাৰ বিশ্বজিৎ ৰয় জয় সৰস্বতী মা কি জয় সৰস্বতী মা কি জয় সৰস্বতী মা কি এয়া মূৰ্তি আহি পালে আমাৰ স্কুল লাহে 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 আহা হ'ব দে বাকী ছাৰ বাইদেউ অকল গুচি গ'ল মই অকল আছোঁ 7 বাজিল আৰু যোগাৰবিলাক হোৱা নাই সেইকাৰণে আছোঁ মই প্ৰিয়াক্ষী অনুষ্কা আৰু ফণীনো ৰখি আছে এয়া আমাৰ ওচৰৰে দাদা আৰু বাইদেউ ইহঁতে আঞ্জা কাটি আছে প্ৰিয়াক্ষীৰ মাক আৰু এইফালে এইবিলাক আঞ্জা কাটি কাটি থৈ দিয়া গৈছে বাচনবিলাকো আৰু প্ৰিয়াক্ষীৰ দেউতাকো কাম কৰি আছে খুৰীহঁতে চাহ কৰিলে এতিয়া আমি আৰু যাম চাহ তাহ খাই আমি এইমাত্ৰ স্কুলৰ পৰা আহি পালোঁ এয়া অনুষ্কাই ভৰি ধুলে মই ভৰি ধুলোঁ এতিয়াহে আহিলোঁ স্কুলৰ পৰা স্কুলৰ গোটেইখিনি কাম কৰি গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই